আমি আজি এটা নতুন অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ আৰু এই অনুষ্ঠানটো বিশেষকৈ আমাৰ এষ্ট্ৰলজিৰ ওপৰতে এই অনুষ্ঠানটো আৰম্ভ হ'ব আৰু আমাৰ যিটো চেনেল আমি আৰম্ভ কৰিছোঁ এই চেনেলটো হৈছে আশা ছিষ্টেম এই নামেৰে নামাকৰণ কৰা হৈছে আৰু আমি এই অনুষ্ঠানৰ মাজলৈ আজি আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ মহাগুৰু ডক্টৰ দেৱজিৎ নাথ ছাৰক। ছাৰ নমস্কাৰ জনাইছোঁ আপোনাক। আজি আপোনাক আমাৰ মাজত পাই আমি খুব আনন্দিত হৈছোঁ। বিশেষকৈ এষ্ট্ৰলজি বিষয়টোৰ ওপৰত যথেষ্টখিনি বিভিন্ন ধৰণৰ কণ্ট্ৰভাৰ্চিয়েল কথা আমি শুনিবলৈ পাওঁ, দেখিবলৈ পাই থাকোঁ। গতিকে কেইটামান খুব দৰকাৰী প্ৰশ্ন, যিখিনি প্ৰশ্ন আমাৰ ভিউৱাৰ্ছৰ কাৰণে বহুত জৰুৰী বুলি ভাবি পেলাই আমি তৈয়াৰ কৰিছোঁ আৰু সেই প্ৰশ্নকেইটা আশা কৰোঁ আমি আপোনাৰ পৰা উত্তৰ পাম বুলি আমি আশা কৰিছোঁ। ছাৰ, আপুনি যিখিনি বৰ্তমান চলি আছে বৈদিক এষ্ট্ৰলজি হওক বা কেটি এষ্ট্ৰলজি হওক, নাৰী এষ্ট্ৰলজি, ৱেষ্টাৰ্ণ বা লাল কিতাপ, আমি সঘনাই দেখিবলৈ পাওঁ যে এই বিভিন্ন ধৰণৰ যিখিনি ছিষ্টেম আছে এই ছিষ্টেমখিনিক লৈ পেলাই বিভিন্নজনৰ বিভিন্ন মতামত থাকে আৰু আমি দেখিলোঁ যে আপুনি এটি নতুন ছিষ্টেম আৱিষ্কাৰ কৰিলে, যিটো ছিষ্টেম আশা ছিষ্টেম নামেৰে বৰ্তমান জনাজাত হৈছে আৰু সকলোৰে মাজত খুব সুন্দৰকৈ আদৰিও লৈছে আৰু আমি নিজেই খুব আনন্দিত বা নিজকে সৌভাগ্যৱান বুলি আমি ভাবোঁ, কাৰণ ছাৰৰ অধীনতে আমি এই ছিষ্টেমত আমি শিক্ষা গ্ৰহণ কৰি উঠিছোঁ। গতিকে ছাৰ, আপোনাৰ মনলৈ কিয় আহিলে যে এনেকুৱা এটা নতুন ছিষ্টেম আপুনি আৱিষ্কাৰ কৰিব লাগে? ইয়াৰ ৰহস্য বহুত। আচলতে যিটো এষ্ট্ৰলজি আছে সেইটো বেদিক এষ্ট্ৰলজি কোৱা হয়, যিটো বেদৰ পৰা আহিছে। আৰু বেদৰ ব্ৰহ্মদেৱে যি 4খন বেদ সৃষ্টি কৰিলে তাৰ ভিতৰত যিখন অথৰ্ব বেদ আছে, অথৰ্ব বেদত জ্যোতিষ শাস্ত্ৰৰ বিষয়ে উল্লেখ আছে। তাত ফিজিক্স, কেমেষ্ট্ৰি, তাত যিবিলাক ছেক্ৰেট বস্তু আছে হিউমেন লাইফত, সেইখিনি তাত উল্লেখ কৰা আছে। আৰু সৰ্বপ্ৰথম যিমানখিনি মই ষ্টাডি কৰিছোঁ, চাইছোঁ যে যিটো সত্য যুগ মানে আছিলে বৈদিক যুগত, তাত সপ্তঋষিসকলৰ ভিতৰত ভৃগু আৰু কাশ্যপে এষ্ট্ৰলজিৰ বিষয়ে তেওঁলোকে সুন্দৰ জ্ঞান মানে অৰ্জন কৰিছিলে। আৰু তাত সপ্তঋষিসকলৰ ভিতৰত যি 7জন ঋষি আছিল তাৰ ভিতৰত তেওঁলোকে ভাবিছিলে যে মানুহৰ জীৱৰ যিটো ৰহস্য কেৱল মাত্ৰ ব্ৰহ্মা, বিষ্ণু, মহেশে গম পায়, বাকীবিলাকে গম নাপায়। গতিকে তাক জানিবৰ কাৰণে কি উপায় আছে, সেইটো লক্ষ্য আগত ৰাখিয়েই ভৃগু, আৰু সেইকাৰণে ভৃগু এষ্ট্ৰলজিও আপোনালোকে শুনিব, কাশ্যপৰ আছে। তেওঁলোকে কি কৰিলে, তপস্যা আৰু ধ্যান সাধনাৰ মাধ্যমত এটা বিষয় সৃষ্টি কৰিলে, যাক জ্যোতিষ নামে জনা যায়, এষ্ট্ৰলজি নামত জনা যায়। আৰু পিছত লাহে লাহে গ্ৰেজুৱেলি সেইটো ডেভেলপ হ'বলৈ আৰম্ভ কৰিলে। সেইকাৰণে কি হয়, জ্যোতিষ যিটো এষ্ট্ৰলজি সেই বস্তুটো কেৱল ব্ৰাহ্মণবিলাকৰ মাজতেই সীমাবদ্ধ, মানে গোসাঁই গোস্বামীসকলৰ মাজত। গতিকে সেইভাগে এটা মানে গ্ৰেজুৱেলি মানে যুগে যুগে সেই বস্তুটো চলি আহিছিলে। তাৰপিছত আমি বৰ্তমান পৃথিৱীত যিখন প্ৰচলিত বৃহৎ পৰাশৰ মানে পৰাশাস্ত্ৰ আৰু সেই পৰাশৰৰ ছিষ্টেমখিনি বিষয়খিনিয়ে তাৰ যিখিনি কণ্টেণ্ট আছে সেইটো বেছি চাইণ্টিফিক বুলি মনা যায় আৰু সেইখিনি মানে চলি থাকে। আৰু কিছুমান তেনেকুৱা পদ্ধতি আছে য'ত নেকি কম তাত তেনেকুৱাবিলাক তথ্য বা বুকছ বা মানে যিবিলাক সংস্কৃত স্ক্ৰিপচাৰ্ছবিলাক পোৱা যায়। গতিকে সেইভাগে হ'ল, আৰু সেইকাৰণে সৰ্বপ্ৰচলিত মানে সৰ্বগ্ৰহণযোগ্য মত হৈছিলে, যিটো মতত চলিত যিটো জ্যোতিষ যিটো শিক্ষা, সেইটো হৈছে মানে পৰাশৰ। আৰু পৰাশৰ মানে হোৰাশাস্ত্ৰ বুলি এখন গ্ৰেট বুক আছে, তাতে আছে, তেনেকৈ জেমিনি আছে, বহুত আছে। তাৰপিছত সময়ৰ লগে লগে সময় যেতিয়া মানে বাগৰি আহিলে, মানুহৰ সংখ্যাও বাঢ়ি গ'ল, জনসংখ্যা যেতিয়া বাঢ়ি গ'ল, লাহে লাহে তাক সময়ে সময়ে কিছু বিশেষ পণ্ডিতে তাক অলপ সংস্কাৰ আৰু নতুনত্ব সৃষ্টি কৰাত মানে গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়ালে। আৰু এই ক্ষেত্ৰত বৰ্তমান পৃথিৱীত প্ৰচলিত মানে আপগ্ৰেড ভাৰ্চন বুলি ক'ব লাগিব, আপগ্ৰেড যিটো আছে সেইখিনি
মানে পৰাশৰ যিখিনি আছে সেইখিনি বৈদিকতে আছিলে তাৰপিছত সৃষ্টি হ'ল কিছুমান এডভান্স মানে বেচিছত সেইখিনিও তাতে মানে বৰ্তমান যিবিলাক ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় লেভেলত যিবিলাক শিক্ষানুষ্ঠান আছে দিয়া যায় আৰু তাৰ পৰা সম্পূৰ্ণৰূপে এটা ঠিক স্বতন্ত্ৰ ৰূপত আহিলে ছিষ্টেম লাল কিতাপ আছে কেপি আছে মানে নাৰী জুডিচ আছে এনেধৰণৰ বহুত ছিষ্টেম আছে আৰু অলৰেডি মই মোৰ যিটো শিক্ষা মই গ্ৰহণ কৰিছিলোঁ সেইটো ভাৰতবৰ্ষৰ পৰা আৰম্ভ কৰি এইটো ৱেষ্টাৰ্ণ কাণ্ট্ৰিজৰো এষ্ট্ৰলজি মই অধ্যয়ন কৰিছিলোঁ ইয়াত বৈদিকতো মই চাইছোঁ আৰু সেই হিচাপত দেখিলোঁ যে আটাইতকৈ ভাল কেপি ছিষ্টেম য'ত কৃষ্ণমূৰ্তি পদ্ধতি নামে মানে জনা যায় সেইখিনি মই মানে কৰিলোঁ তাৰপিছত সময়ৰ লগে লগে বাকীবিলাক পদ্ধতিও কিছু মই তাত মানে শিকাৰ চেষ্টা কৰিলোঁ লাল কিতাপ মানে নাৰী এনেকৈ ধৰণৰ তাৰপিছত স্পেচিয়েলি মই কেপি মানে এষ্ট্ৰলজাৰ কেপি বা চাউথৰ কৰ্চ কৰিছিলোঁ আৰু কেপি এষ্ট্ৰলজাৰ হিচাপে মোক জানে তাৰপিছত দেখিলোঁ যে কেপি ছিষ্টেমটো বৰ টাফ কাৰণ টাইম ফেক্টৰটো এইটো এটা বহুত দৰকাৰী বিষয় আৰু ইয়াত অসমত কি হৈছে দেখিছোঁ মই লাষ্ট মোৰ যি 28-30 বছৰ যিটো মোৰ অভিজ্ঞতা তাত কি হয় মানুহবিলাকে জন্মৰ বিষয়ে কিমান তথ্যবিলাক নাজানে আৰু প্ৰায়বিলাকে আহে যে তেওঁলোকে ক'ব নোৱাৰে জন্ম কি হৈছে বা যিসকলৰ আগৰ জেনেৰেশ্যন ঠিক 80 দশকৰ 70 দশকৰ তেওঁলোকৰ টাইম ফেক্টৰটো ভালকৈ নাজানে কোনো ঠিক নাই আন্দাজ মতে এটা দি দিয়ে এনে ক্ষেত্ৰত এটা প্ৰব্লেম হয় আৰু যিহেতু এজ এন প্ৰফেশ্যনেল এষ্ট্ৰলজাৰ হিচাপত মানে কাৰেক্ট প্ৰেডিকশ্যন কৰিবৰ কাৰণে টাইমটো একুৰেচিটো বহুত দৰকাৰ আৰু বাকীবিলাকো তেনেকৈ আছে সেইকাৰণে মোৰ এটা লক্ষ্য আছিলে যে যিখিনি মই মানে শিকিলোঁ যিখিনি পালোঁ ই এটা বহুত জটিল আৰু বহুত কষ্টৰ মাজেদিও হ'লোঁ আৰু আজিকালি ইউটিউব বা ইণ্টাৰনেট সুবিধা আহিলে আগতো তেনেকৈ নাই হোষ্টেল হেৰি আছিলে গতিকে মই ভাবিলোঁ যে নিউ জেনেৰেশ্যনৰ কাৰণে যদি শিক্ষাৰ কাৰণে মই এখন সৰু কিতাপ মই যাতে লিখিব পাৰোঁ য'ত নেকি নিউ জেনেৰেশ্যন মানে তৃপ্ত হ'ব তাৰ পৰা তাৰপিছত তেনে ভাবি থাকোঁতেই সময় ক'লে আৰু তেনেকৈ মোৰ যিসকল ক্লাইণ্ট আছিলে তাৰ মাজতে কেইজনমানে মোক বহুত জোৰ দিলে যে আপোনাৰ প্ৰেডিক্টিভ টেকটিক্সবিলাক খুব ভাল গতিকে আমাক এটা উন্নত মানৰ শিক্ষা দিব লাগে সেই হিচাপত তেতিয়া মই তেনেকৈ বহুত দিন সময় লগালোঁ দিন বুলি পিছত সেইখিনি মই কমপ্লিট কৰিলোঁ আৰু দেখিলোঁ যে কৰোঁতে যেতিয়া ৰিচাৰ্চ আজি ধৰক 2018 চনৰ পৰা বহুতখিনি মই ৰিচাৰ্চ কৰিছোঁ কণ্টিনিউ আৰু আমাৰ কোৰ্চ আৰু বেটছবিলাক সেইভাগে চলি আছে আৰু তাত ভাবিলোঁ যে এটা ইউনিক ছিষ্টেম বনোৱা যাওক য'ত একুৰেচি লেভেল বহুত যাতে হাই হয় আৰু সেইকাৰণে মই ভাবিলোঁ আৰু যিমানখিনি মোৰ অভিজ্ঞতা মই শিক্ষাৰ জীৱনত পালোঁ আৰু বাস্তৱ প্ৰেক্টিকেল যি মোৰ অভিজ্ঞতা লাষ্ট মানে লং এক্সপিৰিয়েঞ্চ লৈ তাত মই এটা ইউনিক ছিষ্টেমৰ কথা ভাবিলোঁ যে কেনেকৈ ই এষ্ট্ৰলজি কাম কৰে যিটো চাইণ্টিফিক আৰু সেইকাৰণে কি হয় বিশেষ ইণ্টাৰেষ্টিং কথা যে অসমৰ লগতে ভাৰতবৰ্ষতো আমাৰ ইয়াত এষ্ট্ৰলজিৰ যিবিলাক শিক্ষানুষ্ঠান আছে সেইবিলাক ট্ৰেডিশ্যনেল বেচিছত পৌৰাণিক ধাৰণাৰ মাধ্যমত শিক্ষা দিয়ে আৰু আমাৰ যিখিনি আছে কমপ্লিটলি চাইণ্টিফিক মানে চাইন্স হিচাপত আৰু সেইটো এষ্ট্ৰনমি কেলকুলেশ্যনৰ ওপৰত মানে ভিত্তি কৰি মই এইটো ছিষ্টেম বনালোঁ য'ত নেকি ৱেষ্টাৰ্ণ এষ্ট্ৰলজি নাৰী এষ্ট্ৰলজি লাল কিতাপ কেপি বৈদিকৰো আছে এই আটাইখিনি এটা ইউনিক বিষয়বিলাক লৈ পেলাই মই এটা নতুন ছিষ্টেম আৱিষ্কাৰ কৰিবলৈ সক্ষম হ'লোঁ আৰু থেংকছ টু মাই লৰ্ড শিৱা তেওঁ ইমান সুন্দৰ মোক জ্ঞান দিলে আৰু সেইখিনিৰ পৰা মই দেখিছোঁ যে মোৰ লগতে বাকীসকল মোৰ ষ্টুডেণ্টছ আৰু ফলোৱাৰ্ছবিলাকেও সুন্দৰভাৱে তাক পালন কৰি আহিছে আৰু এই আশা যিটো ছিষ্টেম আছে মই ভাবোঁ আৰু আপোনালোকেও দেখিব যদি অনুধাৱন কৰে যে ভাৰতবৰ্ষত যিবিলাক ছিষ্টেম আছে তাৰ ভিতৰত যদি 5টা ছিষ্টেম বৰ্তমান আছে বুলি ভাবে তেতিয়াহ'লে মোৰ যিটো ছিষ্টেম আছে সেইটো 6 নম্বৰ আৰু আশা হ'ল কি AAA তাৰমানে এডভান্স এছপেক্ট ষ্টেলাৰ ছিষ্টেম অফ এষ্ট্ৰলজি এইটো এটা ইউনিক হিচাপত আৰু মানে এটা ব্ৰিলিয়েণ্ট ছিষ্টেম হিচাপত মানে আহিবলগীয়া সময়খিনিত সকলোৱে ইয়াক
মানে এক্সেপ্ট কৰি ল'ব আৰু নিশ্চয় ইয়াৰ পৰা যথেষ্ট উপকৃত হ'ব। সেয়ে মই এইটো বনাবলৈ কৰিবলগীয়া। হয়, আৰু আপোনাক বহুত ধন্যবাদ জনাইছোঁ, কাৰণ আপুনি বহুত কষ্টৰে আপোনাৰ যথেষ্ট ৰিচাৰ্চৰ মাজেদি আপুনি এই বিশেষ ছিষ্টেমটো আৱিষ্কাৰ কৰিলে, আৰু তাৰ প্ৰমাণ আচলতে আমি নিজেই পাইছোঁ, আমি আগতে বৈদিক নিয়মেৰে বা অন্যান্য যিখিনি পদ্ধতি আছে সেই পদ্ধতিসমূহত আমি অধ্যয়ন কৰিবলৈ যাতে যিবিলাক অসুবিধাৰ সন্মুখীন হৈছিলোঁ, ইমান সহজ সৰলভাৱে আপুনি ছিষ্টেমটো আৱিষ্কাৰ কৰিলে, বা সেই ছিষ্টেমত যেতিয়া আমি পাঠ্যক্ৰম গ্ৰহণ কৰিলোঁ, মানে ইমান ডাঙৰ এটা বিষয়, এষ্ট্ৰলজি বিষয়টো বহুত ডাঙৰ এটা বিষয়, গতিকে সেই বিষয়টোক ইমান সহজ সৰলভাৱে আপুনি শিক্ষাৰ্থীসকলক আজি শিক্ষাদান কৰিছে, যি যথেষ্ট আগবাঢ়ি যাবলৈ সক্ষম হৈছে। আৰু 100% যিটো আমি একুৰেচি যিটো বস্তুটো তাত আমি নিজেই পাইছোঁ, সেই প্ৰমাণটো আমি নিজেই পাইছোঁ।